never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me. Guys, finally আমি আহি পাই গৈছো ঘাট আৰু এতিয়া পাৰ হৈ যাম এইটো পাৰলৈ যাম তাৰপিছত আপোনালোকক লগ পাইছো ভালদৰে য'ত বাইকখন উঠাই লওঁ আগতে এণ্ট্ৰি কৰি আছে তাৰপিছত আমি বাইকখন উঠাই দিম আমি অফলাইন টিকেট কৰি আহিছিলোঁ এইফালে আছে ডিপেছে এতিয়া টিকেট এণ্ট্ৰি কৰিব তাৰপিছত বাইকখন উঠাবলৈ দিব It was not easy from the start. There were days when I fell apart. Just keep following your So hey guys, welcome back to my YouTube channel Majulian B-Boy পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ' লৈ গতিকে আজি গৈ আছো আমি বাইক আনিবলৈ মানে আমাৰ খুৰা এজন আছে খুৰাজনে মানে বাইক ল'ব পালচাৰ 150 গতিকে জলদি যাওঁ আমি গৈ কিনে যোৰহাট পালোঁ আৰু বেছি দূৰ নাই বাইকখন ল'ব যোৰহাটৰ পৰা মাজুলীতো আছে হ'লেও মাজুলীত অলপ কিবা কিবি খেলি মেলি কৰে সেইটো কাৰণে মানে অলপ চবেই মানে বহুতে মানে বেয়া পায় আৰু মাজুলীৰ পৰা বাইক ল'বলৈ চবেই মানে যিমান মানুহ আছে মানে যোৰহাট বুলি ক'লে যোৰহাটৰ পৰা ল'বলৈ বিচাৰে চবেই এতিয়া আমি গৈ আছোঁ খুৰা বাইকখন আনিবলৈ গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আমি গতিকে সম্পূৰ্ণ চাই থাকক আপোনালোকে ভিডিঅ'টো আগত গৈ কিনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম খুৰা আৰু এজন আহিছে সেইজন আগত গৈছে এতিয়া মই পিছত গৈ আছোঁ আৰু মোৰ বেলেগ এটাও কাম আছে সেই কামটো কৰিব লাগিব কামটো কৰাৰ পিছত মানে খুৰাই অকস্মাত মোক মানে ঘাটত লগ পাই গ'ল ঘাটত লগ পাই পিনে কৈছে এনেকুৱা কথা বাইক ল'ম তাৰপিছত মানে মই বেলেগ এটা কামত আহিছিলোঁ তাৰপিছত ভাবিলোঁ ঠিক আছে তেতিয়া ব'লক মোৰ কামটো কৰিম লগতে আপোনাৰ বাইকখনো আনিম তেনেকৈ কাহিনীটো তেনেকুৱা হৈ গ'ল আৰু আজি বম পাৰ্টি হ'ব আগত আমি গৈ পিনে বাজাজ ডিলাৰত হেৰিটো বাইক চাইক চাই পিনে ৰেডি কৰি ল'মগৈ তাৰপিছত হ'ব যা হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যোন মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব গতিকে ব'লক জলদি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বহুত দিন পিছত চ'ল' ৰাইড মানে এনেকৈ কৰিছোঁ যোৰহাট ফালে মই কমেই আহোঁ মানে লখিমপুৰ ছাইডে বেছি যাওঁ মোৰ লখিমপুৰৰ কামটো বেছি স্পীড ব্ৰেকাৰ আছিলে মানে এইফালে স্পীড ব্ৰেকাৰ ইমানেই মানে ধৰিবই নোৱাৰি এইবিলাক চব এইটো দুটা পালোঁ আৰু আগত কিমান আছে আপোনালোকক দেখুৱাম চাব মানে যোৰহাট আহোঁতে মাজুলীৰ পৰা যোৰহাট আহোঁতে স্পীড ব্ৰেকাৰ কমচে কম 20-25টা পোৱা যায় মানে ব্ৰেক মাৰি গিয়াৰ চেঞ্জ কৰি মানে আমনি লাগি যায় আমাৰ মাজুলীতে ভাল আমাৰ এইফালে স্পীড ব্ৰেকাৰ নাই বাহিৰৰ পৰা মানুহ এজন আহিছিলে মানে লগৰে আৰু তাৰপিছত ঘূৰিছে মাজুলীত স্পীড ব্ৰেকাৰ এটাও নাই তেনেকৈ মোক কৈছে ইয়াতে মজা আৰু ব্ৰেক মাৰিব নালাগে মানে স্পীড ব্ৰেকাৰৰ কাৰণে ব্ৰেক মাৰিবলৈ নালাগে বেলেগৰ কাৰণেতো মাৰিব লাগিব ন আগত বেলেগ কিবা কিবি আহি গ'লে গতিকে সেয়াই আৰু গতিকে ব'লক জলদি আমি যাওঁ ডিলাৰত লগ পাই আছোঁ গতিকে ভিডিঅ'টো চাই থাকক ইমান স্পীড যাবলৈ চেষ্টা নকৰোঁ কাৰণ স্পীড গ'লে য'ত ত'ত পুলিচ থাকে ক'ত ধৰি দিব ঠিক নাই কিন্তু অলপ লাহে লাহে যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে এতিয়া ঘাট পাম নাই ঠিক নাই অলপ স্পীড যাবলৈ চেষ্টা কৰিম আৰু আমি আগত গৈ পিনে আপোনালোকক নতুন বাইক দেখুৱাবলৈ চেষ্টা কৰিম খুৰাই কি বাইক লৈছে আমাৰ জামৰ পৰা ওলাব পাৰিলে বাচিলোঁ আৰু মাই গড অলপতে লাগিছিলে আৰু পাৰ হৈ যাবলৈ এইফালে যাব লাগিব ট্ৰেফিক পুলিচকেইটা দেখিলেই ভয় লাগি যায় দেই ক'ত দি সোমাই দিছে টাউনত আৰু
মজা মানে গিয়েৰ দিবই নোৱাৰি আৰু আগত আৰু এখন গাড়ী আহিয়ে যায় আজি ফাৰ্ষ্ট টাইম যোৰহাটত বাইক চলাইছোঁ দেই চাব পূজাৰ দুৰ্গা পূজাৰ সময়ত ইয়াত যোনটো ভিৰ হয় মানে কি ক'ম আৰু ৰাতি আমি এইফালেদি অগাই বগাই বাগৰি থাকোঁ অকল আমাৰ লগৰকেইটা আহোঁ এইফালে বগাই ফুৰোঁ অকল ইফালে 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 52 ছেকেণ্ড আছে জল্দি যাব লাগে বে খুচিলোঁ চাৰ্ভাৰে ছিগনেল খুলি দিয়াৰ লগে লগে যাব লাগে আৰু এইখনে হৈছে মহানগৰী যোৰহাট আপোনালোকে চাব পাৰে যোৰহাটৰ পৰিৱেশ দেখিছে এইখনে আমাৰ মৰমৰ যোৰহাট একদম মাজুলীৰ পৰা আগতে আমাৰ ডিষ্ট্ৰিক্ট যোৰহাট আছিলে কিবা কিবি কাম থাকিলে মানে DC কিবা কিবি এইবিলাক অফিচৰ কাম থাকিলে ডাইৰেক্ট ইয়ালৈ আহিব লগা হৈছিলে আজিকালি মাজুলী ডিষ্ট্ৰিক্টটো দি দিলে এতিয়া মানে টেনশ্যন নাই যোৰহাট ইমান আহিব নালাগে আগতে বহুত আহিছিলোঁ কাজিৰঙা ৰাইড আৰম্ভ কৰিম নেক্সট উইকৰ পৰা কাজিৰঙা ৰাইড যাম মই আৰু বিকাশ চাগে গতিকে চাই লওঁ জল্দি আমি প্লেনিংটো বহুত দিনৰ পৰা কৰি আছিলোঁ আৰু জল্দি দিনটো চাপি আহিছে আৰু গতিকে ব্লগ তেতিয়া অলপ ডেইলি পাই থাকিব হাতী চাফাৰী কিবা কিবি কৰিম চাগে এইবিলাক প্লেনিং কৰি থৈছোঁ এতিয়া তাত গৈ লওঁ আৰু এতিয়া অক্টোবৰ নৱেম্বৰ কিমান তাৰিখৰ পৰা জানে বন্ধই হৈ যাব নেকি কাজিৰঙা নেশ্যনেল পাৰ্কত সোমোৱা গতিকে জল্দি গৈ পিনে আমি হেৰি কৰিব লাগিব আৰু এতিয়া যাব লাগিব মই ৰাইট চাইডে যাম মাজুলী ফালে পৰি আছে টাইমিং পাছত থাকিলে আৰু পাছ কৰিলোঁ আগত যিমান পাৰোঁ আগলৈ যাবলৈ চেষ্টা কৰোঁ এই টাউনৰ ভিতৰত চলোৱা এটাই প্ৰব্লেম বাই চান্স যদি ছিগনেল লাইট দিবলৈ পাহৰে তেতিয়াতো ডাইৰেক্ট গ'ল আৰু সেইটো চালান ডাইৰেক্ট য'ত ত'ত পুলিচ আছে আপোনালোকে চাওক আগবাঢ়িবলৈ দিয়া নাই নহয় জল্দি যাব লাগে দেই কম খুৰাহঁতে আগত গুচি গ'ল মোৰ কাৰণে মানে বাইকৰ টিকেট চিকেট আমি কৰি ৰাখিছোঁ এতিয়া গৈ পিনে মই ডাইৰেক্ট টিকেট ল'ব লাগে পাৰ হ'ব লাগে 4টা বজাত নাপালে আৰু নাই পাৰ হ'ব নোৱাৰিম আমি সেইটোৱে আমাৰ অসুবিধা মাজুলীৰ পৰা ছিগনেল লাইটটো মই অফ কৰিবলৈ পাহৰিছিলোঁ আৰু ভোগদৈ দলং পাই গ'লোঁ ৰে গাইছ ফাইনেলি ভাবিছিলোঁ ওলাবই নোৱাৰোঁ আৰু বহুত জাম পৰে কিন্তু খাটাৰনাক জাম পৰে কিন্তু জামৰ পৰা বাচি আহিছোঁ অলপ পিছত আৰম্ভ হ'বই আৰু জাম যেতিয়া মানে চবৰে ডিউটি 4টা বজাৰ পৰা খতম হয় ন তেতিয়া জামটো বেছি হয় গুৱাহাটীতকৈ অলপ কম বাৰু গুৱাহাটী লেখীয়া নহয় বাৰু যোৰহাট অলপ হ'লেও হেৰি আছে গুৱাহাটীটো একদম ফেমাছ আৰু এইখনে হৈছে আমাৰ ভোগদৈ দলং আগতে এইখন দলং নাথাকোঁতে নাও দি পাৰ হ'ব লাগে আৰু আমি কাহাৰ বাইকখন লৈছিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কাহাৰ বাইকখন ইয়াৰ পৰা লৈছিলোঁ আকাশ বাজাজ ডিলাৰ অলপ আগত আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু কেইদিন পিছত আৰু এজন ল'ব এইখন ডিলাৰ ইয়াৰ পৰা বাইক লোৱা হৈছিলে পালচাৰ 150 লৈছে ডাউন পে'মেণ্ট দি মানে EMIত লৈছে আৰু কেইদিন পিছত আৰু এখন বাইক ল'বলৈ আহিব লাগিব লগৰ এজনে ল'ব RS 200 নেকি এইখনতো ধামাকা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম
ফাইনেলি ওলাই দিলোঁ টাউনৰ পৰা। এতিয়া অলপ খালি চালি যাব লাগিব। নাওটো পোৱাটোহে মেইন, নাও নাপালে চেছ। চিগনেল লাইট দি থৈ দিছে, সোমাব নাই ঠিক নাই, নে পাহৰিয়ে গৈছে। এইবিলাক মানুহৰ কাৰণেতো এক্সিডেণ্ট হয় ন। অলপ চাব লাগে বাইকত কি জ্বলি আছে নাই জ্বলা, ইণ্ডিকেটৰটো জ্বলি। অ' মাই গড গাইজ, এইটো চাওক একদম কিমান ধুনীয়া। একদম মানে নিমাতী ঘাটৰ, যোৰহাটৰ পৰা যদি আপোনালোকে আহে নিমাতী ঘাট পোৱাৰ আগত যোনটো ভিউ পাব মানে ফ্ৰণ্টৰ পৰা, ইমান ধুনীয়া লাগে। আপোনালোকে চাওক ৰাস্তাটো কিমান ক্লিন, আৰু এইফালে পথাৰ, এইফালে পথাৰ, আৰু আগত এৰি থৈ আহিলোঁ, এইফালেতো ঘৰেই নাই। একদম পথাৰৰ মাজদি আহি একদম ভিউ পইণ্টটো বহুত ধুনীয়া লাগে। আপোনালোকে এইফালে আহিলে ভিউটো এনজয় কৰিব পাৰিব। আৰু এতিয়া ফাইনেলি আমি ঘাট পাই গৈছোঁহি, আৰু বেছি দূৰ নাই। এইটো লাষ্ট স্পীড ব্ৰেকাৰ আৰু এটা আছে, এটা নহয় দুটা আছে। এটা পাম এইডোখৰত এটা। এতিয়ালৈকে মই 25টা স্পীড ব্ৰেকাৰ ক্ৰছ কৰিলোঁ, আৰু এইটো এটা আছে, এইটোৱে লাষ্ট নেকি? নহয়, থিয় হৈ দিব লগা হৈছে। এনেকুৱা ডাঙৰ ডাঙৰ স্পীড ব্ৰেকাৰ মানে ক'ম আৰু, আমনি লাগি যায়। এইদিনা ছাৰ্ভিচিং কৰি অনাৰ পিছত মানে সেইদিনাৰ পৰা মানে এইটো প্ৰব্লেম দি আছে। মানে বাইকখন এক্সিলেটৰটো পূৰা যদি মই এনেকৈ এৰি দিওঁ, মানে বাইকখন ষ্টাৰ্টটো বন্ধ হৈ যায়। মানে ফুল এৰি দিলে বন্ধ হৈ যায় কেতিয়াবা কেতিয়াবা, এনি টাইম নহয় বাৰু। আৰু এইটো হৈছে লাষ্ট স্পীড ব্ৰেকাৰ, আপোনালোকে আহিলে চাব পাৰে। আৰু এইফালেদি পাই গ'লোঁ নিমাতী ঘাট। আৰু এটা কেইটা পাম বে, হিচাপ কৰিব মানে কৰিলেও মানে আমনি লাগি যাব, মানে কি কৈছোঁ আৰু। আৰু এইফালে পাই গৈছোঁ। এতিয়া ভিউটো চাওক আপোনালোকে নিমাতী ঘাটৰ। ফাৰ্ষ্টত পাম আমি অফলা, আগত আহি গৈছে কেনেকৈ। এইটো পালোঁ অফলা ঘাট। এইফালেদি গ'লে মানে মাজুলী হেৰি পাব, এই মাজুলী বিকাশ ব্লক, সিহঁতৰ ঘৰৰ সন্মুখত নামিব। সিহঁতৰ ওচৰত হয়, কিন্তু আমি যাম নিমাতী ঘাট দি। এইটো নিমাতী ঘাট আগত আছে, সেইটো দি যাম। সেইটো দি গ'লে কমলাবাৰীত ৰখায়, মানে কমলাবাৰী আমাৰ এইফালেদি মানে হেৰি হয়, ওচৰ হয়। আৰু আগত গৈ পিনে একদম নতুন বাইকখন দেখুৱাইছোঁ আপোনালোকক, নতুন লুকছ, নতুন বাইক। আৰু খুৰাৰ পৰা অলপ হেৰিটো ল'বলৈ চেষ্টা কৰিম, কেনেকুৱা লাগিছে ফিলটো। বাইকখন বহুত দিনৰ পৰা কৈ আছিলে বাইক ল'ম, কিন্তু বহুত দিনৰ পৰা মইতো বেলেগ ল'বলৈ কৈছিলোঁ, SP বা 125 হণ্ডা, এইবিলাক কৈ আছিলোঁ। কিন্তু খুৰাৰ মানে আগৰ পৰাই ভাবি থৈছে, থিয় হৈ দিব লাগিব, আগৰ পৰা মানে ভাবি থৈছে, মানে পালচাৰ 150 বাইক ল'বই, যিমানে যি নহওক সেইখনে ল'ব। ফাইনেলি আজি লৈ লৈছে, ড্ৰিমটো কমপ্লিট হৈ গৈছে ন। চবৰে এটা এটা ড্ৰিম থাকে, যেনেকৈ মোৰ আছিলে এক্সপালছ লোৱা ড্ৰিম, কিন্তু লৈ ল'লোঁ এইখন। কপাল আৰু মানে কি ক'ম আৰু, চবৰে ড্ৰিম থাকে, সহজে সম্পূৰ্ণ নহয়। মানে ড্ৰিমটো হেৰি কৰিবলৈ হ'লে ৱেইট কৰিব লাগে। মই ৱেইট কৰা নাছিলোঁ, যিটো মই কৰা নাছিলোঁ মানে আৰু কেইদিনমান ৱেইট কৰিলে মই এক্সপালছে ল'ব পাৰিলোঁহেঁতেন, কিন্তু সেইটো নহ'লগৈ। মোৰ মানে খেলি মেলি হৈ গ'ল। আৰু এতিয়া কোনখনেদি যাব বা, এইটো এটা গেট আৰু আগত এটা গেট আছে, কোনটো গেটেদি যায় বা। আৰু যদি আপোনালোকে আহে তেতিয়া ইয়াতে টিকেটটো ইয়াত কাটিব লাগে। এইটো আমাৰ খুৰাক পাই গৈছোঁ। কি হ'ল খুৰা? ক'ত বাইক ক'ত? এইখনে লৈছে পালচাৰ 150। মাই গড, নতুন বাইকখন চলাইছোঁ।
চ' গাইজ আচৰিত লাগিছে নতুন বাইকখন চলাইছোঁ একদম পিক আপ একদম হাই দিছে তাতকেইটা ক'ত গ'ল আমাৰ আৰু দুজন আছিলে নহয় পাৰ্টি নতুন বাইক একদম পূৰা টিলটিলীয়া হৈ আছে আৰু আপোনালোকক মই বাইকখন দেখুৱাই দিছোঁ এইখন চাই লওক আমাৰ খুৰাই লৈছে এইখন পালচাৰ 150 টপ মডেলখন হয় গতিকে এইখনে লৈছে আৰু ফুল টেংকি ফিউল ভৰাই লৈছে চাব পাৰে আৰু এইখন এতিয়া দবাই চাম পূৰা দুজন ক'ত গ'ল আৰু হয় ইফালে গ'ল আকৌ কেনেকুৱা লাগিছে বাইকখন লৈ সেইটো কওক ধুনীয়া লাগিছে মনটো আজি আপোনাৰ ড্ৰিম কমপ্লিট হৈ গৈছে একদম পূৰা একদম ড'ন্ট মাইণ্ড একদম পূৰা আমি খোৱা বস্তু লৈ লৈছোঁ আজি ধামাকা হ'ব ৰাতি পাৰ্টি হ'ব অঁ ব'লক অঁ বেগটো উপায় নাই ৰ'বা বেগটো এনেকৈ থৈ ইয়াত দিয়ক না অঁ হ'লনে ঠিক আছে বাইক একদম পূৰা টিলটিলীয়া হৈ আছে কাকো বাইক একদম টিলটিলীয়া হৈ আছে নতুন বাইক শ্ব'ৰুমৰ পৰা উলিয়াই অনাৰ কাৰণে একদম পূৰা খাতাৰনাক নতুন বাইকৰ হেৰি চলাই মজাই বেলেগ কাকোৰো পূৰা মনটো ফূৰ্তি লাগি গৈছে মানে নতুন বাইক যে অলপ চলাম বুলি কৈছে তাকে অলপ আগত গৈ পিনে দিম ধূলি হ'ব এইফালে অলপ আগত গৈ পিনে কাকোক চলাবলৈ দিম নতুন বাইকখন কাকোৱে জানে বাৰু আগতে চলাইছে বেলেগৰ বাইক চলাইছে বাৰু মোৰখনো চলাইছে গতিকে নতুনখন এতিয়া উঠাই দিম কাকোক বাইকখন চলাই ফাইনেলি আমি নতুন বাইকখন লৈ আহিলোঁ মাজুলীত ৰাতিপুৱা গৈছিলোঁ 7:30 বজাত আৰু আহিছোঁ এতিয়া লাষ্ট ফেৰীত আহিছোঁ এতিয়া কাকো চলাবনে অঁ কেলে নহয় ঘৰলৈকে চলাব ডাইৰেক্ট একো নহয় আৰু এইখন কাকোৰ বাইকখন আৰু এতিয়া কাকোৱে চলাব বাইকখন বস্তুটো মই লৈ লৈছোঁ আৰু এতিয়া কাকোৱে চলাব চাওঁ বহকচোন আপোনাক কেনেকুৱা লাগে অলপ চাই লওঁ আৰু এইখন আছে মোৰ লালু আৰু এইফালে দীপেশে চলাই আছে আৰু এইখন কাকোৰ বাইকখন কাকোৰ লগত কেনেকুৱা লাগিছে মেটচিংটো আপোনালোকে কমেণ্ট কৰি জনাব চবেই চিনি পাইছে চাগে বালিচাপৰি একদম ফেমাছ বছ হৈ গ'ল এতিয়া কাকোৱে ড্ৰাইভ কৰিব মই পিছত বহিম ব'লক হৈ গ'ল আৰু এইটোৱে ভিউ এইটো হৈছে কমলাবাৰী ফেৰী ঘাটটো আৰু যোনটো মই আগতে কৈছিলোঁ অফলা ঘাটৰ এইটো ইফালে বহুত দূৰত আছে এইফালে বহুত দূৰত আমাৰ এইফালৰ পৰা বহুত লং হৈ যায় আমাৰ এইফালেদি শ্বৰ্ট হয় সেইটো কাৰণে আমি এইফালেদি অহা যোৱা কৰোঁ এইটোৱে আৰু গাইজ ফাইনেলি আমি আহি কমলাবাৰী পাই গৈছোঁ এতিয়া খুৰাই কিবা এটা লৈ ল'ব ঘৰৰ কাৰণে মানে ধৰি লওক পূজা কিবা এটা কৰিব বাইকখন মই ছাইডতে ৰখাই দিওঁ তাৰপিছত কিবা এটা লৈ লওক তাৰপিছত আমি ঘৰলৈ যাম এতিয়া ৰখাই দিছোঁ লৈ ল'লোঁ বস্তু এতিয়া মানে বস্তু মানে কি মিঠাই চিঠাই কিবা কিবি ল'ব লগা আছিলে সেইবিলাক লৈ ল'লোঁ যোৰহাটত ল'বলৈ সময় নহ'ল যিহেতু আমাৰ মানে দেৰি হৈ যায় কাগজ পত্ৰ কৰি মানে বাইকখন উলিয়াওঁতে বহুত সময় লাগি যায় ন সেইটো কাৰণে মানে তেনেকুৱা হৈ গ'ল আকৌ আমাৰ নাৱৰো কথা আছিলে সেইটো কাৰণে মাজুলীৰ পৰাই লৈ লোৱা হৈছে বস্তুটো আৰু এতিয়া আমি ফাইনেলি মাজুলী পাই গৈছোঁ আৰু অলপ পিছত আমি পাই যাম ঘৰ মাত্ৰ 10 কিলোমিটাৰ আছে 10 কিলোমিটাৰ পিছত আমি ঘৰ পাই যাম আৰু নতুন বাইকত চাব পাৰে এতিয়ালৈকে 23 কিলোমিটাৰ চলিছে আৰু স্পীডটো চাব পাৰে গিয়েৰ লগায়ো মজা লাগিছে এক্সিলেটৰ দবায়ো মজা লাগিছে অলপ দবাই চাওঁ ভগাই চাওঁ কেনেকুৱা মজাই লাগিছে স্পীড চলাবলৈ মন নাই যিহেতু আৰু এতিয়া চাব পাৰে 50ত চলাই আছোঁ এইটো 150cc বাইকখন লৈছে মাইলেজ 45-50 এনেকুৱা পোৱা যাব চাগে কিন্তু ছাৰ্ভিচিং দুটামান দিয়াৰ পিছতহে পোৱা যাব চাগে
আৰু এইটো হৈছে মাজুলীৰ ভিউ পইণ্টটো আৰু ইয়াত চাব পাৰে চেলফি মাৰি আছে পূৰা ইয়াত থাকে আৰু কাপেল চাপেল থাকে কেতিয়াবা আৰু এতিয়াও এনেকৈ থাকে মানে ধৰিবই নোৱাৰি দৰিয়া দলং দৰিয়া ব্ৰিজ মাজুলীতে জনিছো হেৰি দৰিয়া ঘাটতে বুকু খনি মেলি জুবিন দাই গাইছিলে এইটো গান এই দৰিয়াখন এইখন দলঙত লৈ মানে এইখন দলঙকে লৈ মানে গানটো গাইছিলে আৰু এইটো হৈছে মাজুলী মহাবিদ্যালয়ৰ ষ্টেডিয়ামটো যোনটো ক্ৰিকেট কিবা কিবি খেল হয় আৰু গতিকে ব'লক জল্দি আমি ঘৰত গৈ পিনে লগ পাইছোঁ ফিউল চিউল ভৰোৱা হৈ গ'ল বাৰু এক্সট্ৰা প্ৰিমিয়াম ভৰাই লৈছে খুৰাই ধুনীয়াকৈ গতিকে কি আৰু মাজুলীত ভৰাব কেইদিনমান চলোৱাৰ পিছত তেলটো কমিলে তাৰপিছত ভৰাব এতিয়া ফুল টেংকি ভৰোৱা হৈছিলে 23 কিলোমিটাৰ চলাইছে এঘাট গৈছে নতুন বাইক অলপ তেল খাব বাৰু ফাৰ্ষ্টত ছাৰ্ভিচিং 2-এটা যোৱাৰ পিছতহে মাইলেজটো ধৰিব পৰা যাব আৰু ফাৰ্ষ্টত ইমান ধৰিব পৰা নাযায় ইঞ্জিনে বহুত তেল খায় ন মানে নতুন হৈ থাকে পূৰা কোম্পানীৰ পৰা আহে নতুনকৈ সেইটোৱে মোৰ বাইকখনটো মই লখিমপুৰৰ পৰা লৈছিলোঁ খুৰাই লৈছে যোৰহাটৰ পৰা নাম্বাৰ প্লেট এইবিলাক দিয়া নাই মানে যোৰহাটত এটাই প্ৰব্লেম RC টো নাহে RC 2-3 মাহ লাগি যায় প্লাছ আপোনাৰ হেৰি নাম্বাৰ প্লেটটো লগে নিদিয়ে এসপ্তাহ 10 দিনৰ পিছত দিয়ে সেইটো প্ৰব্লেম আকৌ কিছুমানেতো মানে বহুত দিন লগাই দিয়ে মানে খেলি মেলি মানে একেবাৰে কিন্তু লখিমপুৰত ভাল লখিমপুৰত ডাইৰেক্ট লাইচেঞ্চ RC টো 3-4 দিন পিছতে দি দিয়ে বাকী নাম্বাৰ প্লেটটোতো লগে দিয়ে বাইকখন যেতিয়া লওঁ তেতিয়া মানে নাম্বাৰ প্লেটটো দি দিয়ে সেইটো কাৰণে ভাল সুবিধা আৰু এতিয়া আমি শ্বৰ্টকাট যাম এইফালে লেফ্ট চাইডে ৰাস্তা এটা আছে লেফ্ট চাইডেদি যাম ষ্ট্ৰেইট গ'লে আমি গড়মূৰ পাম কিন্তু এইফালেদি নাযাওঁ মানে অলপ শ্বৰ্টকাট হৈ যাম তো এইফালে গড়মূৰ এইটো শ্বৰ্টকাট ৰাস্তাটো ফাইনেলি আমি আহি পাই গৈছোঁ আমাৰ গাঁও মানে আমাৰ ঘৰ অলপ দূৰত আছে কিন্তু খুৰাহঁতৰ গাঁও মানে খুৰাহঁতৰ গাঁওখন আমাৰ গাঁৱত পাই গৈছোঁ এতিয়া ঘৰলৈ পাই গৈছোঁ আৰু এতিয়া সোমাই দিওঁ বেক চাইডে চাব অলপ নতুন বাইক ন অলপ ফাইনেলি পাই গৈছোঁ ঘৰ ফাইনেলি পাই গ'লোঁ খুৰাহঁতৰ ঘৰ নমাই দিছোঁ এইটো হৈছে খুৰাহঁতৰ এইটোৱে হৈছে খুৰাহঁতৰ ঘৰ এতিয়া হ'ব পূজা এবাৰ ৰাখিলেও বনা এদিকে এনেকৈ ৰাখিব লাগিব পূজা দিব চূজা দিব যে সেইটো কাৰণে এনেকৈ ৰাখিব হৈ গ'ল